আমি ৰৈ আছোঁ দেখিছেনে এনেকৈতো ৰৈ থকা হয় কোনোবা কাৰোবাৰ অপেক্ষাত কোনোবা আহিব বুলি তেনেকৈ ক'ৰবাত লাইন পাতোঁতে নহয় জানো এতিয়া আমি এজন বিশেষ ব্যক্তিৰ কাৰণে ৰৈ আছোঁ ইয়াতে সেইজন হ'ল আমাৰ মাননীয় বিধায়ক সন্মানীয় অখিল গগৈ ডাঙৰীয়া ছাৰ তেওঁ আহিব এতিয়া আমাৰ ইয়াতে আমাৰ গাঁৱলৈ গতিকে আমি সকলো ইয়াতে ৰৈ আছোঁ আহিব আৰু খন্তেকতে সেইকাৰণে তেওঁক চাম বুলি এয়া আমি ৰখি আছোঁ দেখিছেনে এজন দুজনকৈ মানুহে আহি আছে এইফালে এজন মহাসংগ্ৰামী যুঁজাৰু ব্যক্তি যুঁজি হাৰ নমনা এজন ব্যক্তি নহয় জানো তেওঁতে আহিব তেওঁক চাবলৈহে আমি ইয়াত ৰখি আছোঁ এইজন চাহ আহি পেলাই সি ইমান অপেক্ষা সেয়াত আমি নানিলো গামোচা চামোচা পিন্ধা গাঁৱৰ ৰাইজে আমাৰ আদৰণি জনাইছে আৰু এতিয়া আপোনালোকৰ যদি ছাৰৰ লগত কিবা আপোনালোকৰ গাঁৱৰ অভাৱ অভিযোগ তেনেকুৱা ধৰণৰ কিবা এটা আছে কথা ছাৰৰ লগত অলপ সময়ৰ কাৰণে মত বিনিময় কৰিব যে এবাৰ যে অৰুণোদয় দিয়া হৈছিলে সেই অৰুণোদয় আপোনালোকে কোনে কোনে ইয়াত পালেনে কোনোবা এইবাৰ কিমানজনে পালে মই পাইছোঁ আপুনি এবাৰ পালে এতিয়া আছেনে নাই এতিয়া নাই আকৌ নতুন কাম সেই ৰাতুল শইকীয়া কাকম নতুন শিৱসাগৰ সমষ্টিৰ আজি স্থানত সমবেত শ্ৰদ্ধেয় ৰাইজ আমি আপোনালোক এটা এৰি শ্ৰী চৰণত ৰাইজৰ দলৰ হৈ প্ৰণিপাত জনাইছোঁ আমি আপোনালোকৰ মাজলৈ আহিছোঁ আচলতে আপোনালোকৰ মনৰ বুজ ল'বৰ কাৰণে প্ৰচলিত শাসন ব্যৱস্থাত চৰকাৰখনে আপোনালোকক যিবোৰ সা সুবিধা আগবঢ়াইছে বুলি সচৰাচৰ কৈ আছে আপোনালোকে পাবলগীয়া সা সুবিধাবোৰৰ পৰা বঞ্চিত হৈ আছে নেকি বা অসমখন আপোনালোকে কি ধৰণে আপোনালোকৰ মনেৰে গঢ়িব বিচাৰে কাৰ নেতৃত্বত অসমখন গঢ়িব বিচাৰে শাসন ব্যৱস্থাটো আমাৰ আঞ্চলিক বিপৰীতে আমাক আপোনালোকে শাসন ব্যৱস্থা হাতত ল'বলৈ সুযোগ দিবনে নাই এই কথাটো আমি আপোনালোকৰ লগত কৰিবৰ কাৰণে আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে আমি আহিছোঁ সন্মুখত আমাৰ জাতিটোৰ বাবে আপোনালোকৰ বাবে খুব ভাল দিন নহয় সন্মুখত আমাৰ বহুত প্ৰত্যাহ্বান আছে জাতি যিখিনি মানুহৰ অৰুণোদয়টো থাকি গৈছে অকণমান কথাটো এটা এটাকৈ পাতি লওঁ কাৰণ অৰুণোদয় তেওঁলোকে এতিয়া ৰাইজৰ অভাৱ অভিযোগখিনি কৰিছে যিখিনি অৰুণোদয় পোৱা নাছিলে মানে যোৱাবাৰ কি হ'ল যিবিলাক মানুহে পঞ্চায়তত এপ্লিকেশ্যন দিলে তেওঁলোকে অৰুণোদয়টো নাপালে হয়নে আৰু যিবিলাকে মোৰ ওচৰত ডাইৰেক্টলি গৈ দিছিলেগৈ তেওঁলোকক মই চবকে অৰুণোদয়টো দিলোঁ এইবাৰ আৰু 6,000 এইবাৰ চৰকাৰে দিয়াৰ কথা আছে কালিৰ ভিতৰত যদি কৰে তেতিয়াহ'লে কিন্তু ইনকাম চাৰ্টিফিকেট চাই যাব দেই এইটো সহায় কৰি দিবলগীয়া কামটো হ'ল যে কৃষক সন্মান নিধি যে বছৰেকত 6,000 টকা পায় সেইটোত আপোনালোকে কৃষক সন্মান নিধিৰ কাৰণে বছৰত যে 6,000 টকা খেতিয়কে পায় নে নাপায় সেই পুঁজিটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে সেইটো খালি আপোনালোকে হেৰিয়াত আবেদন কৰিব লাগিব আৰু মই অনুমোদন যি কৰিব লাগে মই কৰিম দেই আৰু এটা বস্তু আছে হেৰি কি কয় আৰু এটা কাম কৰিবলগীয়া আছে আপোনালোকে কৰিব পৰা অৱস্থাত আছে এতিয়া হেৰি স্বচ্ছ ভাৰতৰ যে টয়লেট লেট্ৰিন কোনোবাই পাবলৈ যদি বাকী থাকে যিমানবিলাক আমাক পুৰাতাত্ত্বিক সমল আছে সেই সমলবিলাকৰ গোটেই কেম্পাছটো খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছোঁ মই আপোনালোকক একদম গেৰাণ্টি দিব
মই ইয়াৰ MLA হোৱাৰ আগতে আমাৰ শিৱদৌল কেনেকুৱা আছিলে, জলৰংঘৰৰ কেম্পাছটো কেনেকুৱা আছিলে, তলাতলৰ কেম্পাছটো কিমান লেতেৰা আছিলে, আৰু এতিয়া আপোনালোকে গৈ যদি চায় তেতিয়াহ'লে আমি অসমীয়া এটা কথা আছে নহয়, ফু মাৰি ভাত খাব পৰা মই একদম জাগা তেনেকৈ কৰি ৰাখিছোঁ। সেইটো কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা 3 বছৰলৈ মই পইচা আনিলোঁ। মোৰ 3 বছৰতে মোৰ কাৰ্যকালৰ পূৰা চাফা ৰাখিলোঁ। এইটো 1 নম্বৰ। 2 নম্বৰ, আমাৰ আটাইতকৈ ইয়াৰ বিখ্যাত বস্তুটো ৰংঘৰ তলাতল। ৰংঘৰৰ কাৰণে এটা ডাঙৰ প্ৰজেক্ট কৰিছোঁ যে পৃথিৱীৰ যিকোনো মানুহ আহিলে ৰংঘৰত আহি আমাৰ অসমীয়া জাতিটো ভালকৈ যাতে চাব পাৰে। ৰংঘৰটো চালে তাৰ পিছফালে আমি সহায় কৰিম, আপোনালোকে আবেদন কৰিব দেই। কবৰস্থান যদি আছে কৰিব। আহোঁ তেতিয়াহ'লে।